হেল্ল' গাইজ, কেনেকুৱা লাগিছে ভিডিঅ' আপোনালোকে ক'ব। আজি নতুনকৈ প্ৰথম মটৰ ব্লগিং কৰিলোঁ। আজি মানে গৈ আছোঁ আপোনাৰ এনেকুৱা এটা প্লেচ দেখুৱাবৰ কাৰণে আপোনালোকক, যিটো প্লেচ আপোনালোকে চাই পেলাই ক'ব লাগিব মানে কেনেকুৱা এটা প্লেচ, আৰু ভিউটো চাওক না আপোনাৰ। দাদাজনৰ ঘৰলৈ আহিছিল, তাত মই দেখিলোঁ আপোনাৰ কিছুমান মানে অসুবিধা, আৰু তাত মই আপোনালোকৰ ওচৰত মই তাকে জনাব বিচাৰিছোঁ। আৰু আপোনালোকে চাওক, ভিডিঅ'টো চাই পেলাই আপোনালোকে ক'ব তাত কি কৰিব পাৰি। আপোনালোকে কমেণ্টত জনাব মোক কি হ'ব পাৰে। দিনত সেই বস্তুটো দেখি পেলাই বহুত বেয়া লাগিল। মানে আজি মই আপোনাক মই ছোৱালীবোৰ দেখুৱাইছোঁ। আমাৰ মাইনাৰ হাতটো চাওক, আপুনি মাইনাৰ হাতটো চাওক। মাইনাৰ হাতটো দেখিছে আপোনালোকে, প্ৰায় তেওঁৰ হাতটো অসুবিধা হ'ল। তেওঁৰ হাতটো তেনেকুৱা এটা হেৰি হ'ল, তো তেওঁক এটা অপাৰেশ্যন কৰিব লাগিব। সেই অপাৰেশ্যনৰ কাৰণে তেওঁক বৰ্তমান বহুতো পইচাৰ দৰকাৰ হৈ আছে। তো সেইকাৰণে এইখন ঘৰ আপোনালোকে দেখুৱাই দিছোঁ মই আপোনাক। ঘৰখন আপোনালোকে চাই লওক। ঘৰৰ অৱস্থাটো চাই লওক আপোনালোকে, যিহেতু বহুত বেয়া লাগে। আৰু মই আজি আহিছিলোঁ আপোনাৰ আচলতে 15 আগষ্ট বুলি এটা খানা খাবৰ কাৰণে, আৰু খানা খাবৰ কাৰণে আহি পেলাই মই যিটো এইটো দেখিলোঁ, দেখি পেলাই বহুত বেয়া লাগিল মানে। আৰু মানে দেখাৰ পিছত মানে কি, মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আৰু বাধ্য এটা কাৰণে হ'লোঁ, মাইনা তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম মুছকিনা বেগম। ভালকৈ কৈ দিয়া। নমস্কাৰ, মোৰ নাম মুছকিনা বেগম। দেখিছে আপুনি, তাই ভয় খাই আছে মানে। এনেকৈতো কেমেৰা আগত তাই কেতিয়াও আহি পোৱা নাই ন, আৰু তাই মানে কি দেখি পেলাই বস্তুটো ভয় খাইছে। তাই ভাবিছে কি দাদাহঁতে কি কৰি আছে বা কি এনেকুৱা। বাৰু যি কি নহওক, আপোনালোকে যদি সহায় কৰিব পাৰে সেই ভাল লাগিব। আৰু সেইকাৰণে আপোনালোকক মই এওঁলোকৰ একাউণ্ট নাম্বাৰ আৰু তেওঁলোকৰ গুগল পে' যদি আছে, মই তেওঁলোকৰ নাম্বাৰটো মই আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে চাই ল'ব, আৰু তেওঁলোকক যিমান পাৰে সহায় কৰক। আপোনালোকে বেছি নালাগে, আপোনালোকে এজনে যদি 10 টকাও সহায় কৰে, তেন্তে যিমান পাৰে মানুহে সহায় কৰিলে মোৰ তেওঁৰ চিকিৎসাটো সঁচাকৈ হৈ যাব চাগৈ। আৰু মইতো আৰু আপোনাক কি ক'ম, আৰু যিখিনি ক'বলগীয়া আছিল কৈছোঁৱেই। আৰু তেতিয়া আপুনি দেখিলে যে মই কেনেকুৱা আপোনাৰ ধৰি লওক এটা জেগাত আহি পালোঁ। মোৰ বেয়া লাগিল আচলতে দেখি পেলাই, সেইকাৰণে মই আপোনাক বস্তুটো দেখুৱাবৰ কাৰণে বিচাৰিলোঁ। তাই মাইনাজনী মোৰ দেখি পেলাই বেয়া লাগিছে, কাৰণ আমিতো আজিকালি আৰু আপোনাৰ হিন্দু আৰু মুছলিম এনেকৈতো ভাবিতো একো লাভ নাই ন। তেওঁ মানুহ হয়, ময়ো মানুহ হয়। আৰু তেওঁলোকে তেওঁলোকৰ ঘৰলৈ অহা দেখি মোক যিখিনি শুশ্ৰূষা কৰিছে, মই আপোনালোকৰ ওচৰত কি ক'ম। আৰু আপোনালোকে নিজে গম পাব। আৰু আপোনালোকে চাওক, আপোনালোকে ভিডিঅ'টো হেৰি কৰক, আপোনালোকে চাওক ভিডিঅ'টো। তেওঁক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰক। মই তেওঁলোকৰ একাউণ্ট নম্বৰ মই আপোনালোকৰ মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি আছোঁ। আপোনালোকে যিমান পাৰে 10 টকাকৈ হ'লেও যদি আপোনালোকে শ্বেয়াৰ কৰে, নহয় আপোনালোকে 10 টকাকৈ হ'লেও যদি আপোনালোকে দিব বিচাৰে ন, তেওঁলোকৰ কাৰণে মৰমৰ কাৰণে। চাওকচোন, মাক বাপেক আৰু এনেকৈ ছোৱালীজনীক কিমান বেয়া লাগে ন। মোৰ বেয়া লাগে, কিন্তু আপোনালোকে চাওক দেখিছে কেনেকৈ আছে। তাই হাতটোৰ কাৰণে একো কৰিব পৰা নাই। এয়া পাপা আছে, বাপেক আছে, তেওঁৰ মাক আছে, আৰু তেওঁৰ ছোৱালীজনী দেখিছে আপুনি, আৰু সিহঁতে বায়েকহঁতো আছে। আৰু ইমানখিনিকে নেদেখুৱাওঁ, আপোনালোকে চাওক কি কৰিব পাৰে। মই আপোনালোকক একাউণ্ট নম্বৰটো দি আছোঁ, আপোনালোকে চাওক। তাত আপোনালোকে তেওঁলোকক সকলো সুবিধা হিচাপে আপোনালোকে যদি পইচা দিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে সুবিধাটো শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আপুনি শ্বেয়াৰ কৰিব, 10জনে পাব, 10জনে পালে 10জনৰ পৰা 10 টকা হ'লেও আহিব। শ্বেয়াৰ কৰক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব। মোৰ তাতে চেনেল জানাই, ট্ৰেডিশ্যনেল অসম বুলি লিখা আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ' ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু পাৰিলে সহায় কৰিব, ভাল লাগিব। তেতিয়া ময়ো সহায় কৰিছোঁ, আপোনালোকক সহায় কৰক।